ৰাতিপুৱা উঠিলোঁ এতিয়া কাম বন কৰিম পুৰা মানে চব্জি বাকলি দিব যাব নেকি খানা বনাই আছে 6টা বাজিছে খানা বনাই আছে মই ঘৰ চৰ চাফা কৰি লওঁ এতিয়া খাৰি চাৰি লওঁ বেগ চেক পেকিঙে আছে এয়া আৰু অলপ চলপ কিবা কিনি ভৰাব আছে প্ৰথমতে ঘৰ চাফা কৰি লওঁ মনৰ স্কুল পঠিয়াহে যাম আৰু কোন কোন আহে গোটেই আপোনালোক দেখাম তাৰ ব্লগটো শেষলৈকে চাব আজি মনত বহুত ভয় লাগি আছে কি কৰোঁ মানে মনকো এৰি থৈ যাম আৰু মনৰ পৰীক্ষাও আছে কিন্তু ডক্টৰে যিহেতু ভৰ্তি হ'বলৈ দিছে ভৰ্তি হ'বই লাগিব সেইকাৰণে ডেট আছিলে 4 তাৰিখে কিন্তু সোনকালে ভৰ্তি হ'ব দিলে সেইটো কাৰণে তেতিয়া ব্লগটো এতিয়া পৰা আৰম্ভ কৰিছোঁ মই ভানু মোৰ চেনেল ভানু ব্লগছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ব্লগটো কেতিয়া দিব পাৰোঁ নাজানো কেতিয়া এডিটিং কৰিম কি কৰিম কিন্তু ভিডিঅ' বনাই ৰাখিছে তেতিয়াহ'লে সকলোৱে চাব আৰু আশীৰ্বাদ কৰিব আৰু যোৱাৰ আগতে ঘৰ দুৱাৰ গোটেই চফা কৰি থৈ যাওঁ বুলি ভাবিছোঁ আৰু বহুত দিন যিহেতু মই কাম কৰিব নোৱাৰিম সেইবাবে আজি ৰাতিপুৱাই উঠি সোনকালে যিহেতু গোটেই ৰাতি মোৰ টোপনিয়ে অহা নাছিলে আৰু ৰাতিপুৱা সোনকালে উঠি ল'লোঁ উঠি লৈ পুৰা কামত লাগি গ'লোঁ আৰু ফুলখিনি পানী দি থৈ গৈছোঁ আৰু ওপৰৰ ফুলখিনিও বোলো পানী দি থৈ যাওঁ কাৰণ পানী আকৌ কেতিয়া দিবলৈ পাৰোঁ কোনে বা দিয়ে কেনেকৈ আৰু মুচিও ল'লোঁ তুমি মানে কিতাপ পঢ়ি আছে এতিয়া কিতাপ পঢ়ি আছে আজি তাৰ এক্সাম আছে মই এতিয়া হস্পিটেল যাম তোমাৰ বেয়া লাগিব নেকি ভালকৈ লিখিব পাৰিবা নোৱাৰে তাকে লাডু কৰি আছে ঘৰ মোচা হোৱাই নাই ঘৰ মুচি লওঁ তাৰপিছতে এতিয়া পাইছে 6:30 অকণমান পঢ়ি ল'ব তাৰপিছত আৰু ভাত চাত খাই ল'ব আৰু সদায় স্কুল যোৱাৰ সময়ত তাক ভাতকেইটা খুৱাই দিওঁ বোলো আজি লাষ্ট বাৰলৈ খুৱাই দিওঁ আকৌ বা বেবী অহাৰ পিছত তাক ভাতকেইটা খুৱাই দিব পাৰোঁনে নোৱাৰোঁ একচুৱেলি ভাতকেইটা খুৱাই দিলে ভাতখিনি গোটেই খাই যাওঁ নিজে খালে চেডেলি ভেডেলিকৈ এটপা দুটপা খাই গুচি যায় সেইবাবে তাক খুৱাই দিয়া হয় আৰু এয়া সি ওলালে আৰু বাপেকে দি আছে পূজা আৰু ঘৰ দুৱাৰ মুচিয়ে মই আহি গ'লোঁ খানা বনাবলৈ যিহেতু আহি আছে আলহী কোন আহি আছে বাৰু দেখুৱাম তাৰপিছত মই লগালোঁ চুলিত কালাৰ কাৰণ মুখৰ চুলিকেইডাল পকি গৈছিলে অকণমান আৰু যিহেতু বহুত দিন লগাব নোৱাৰিম সেইবাবে লগাই ল'লোঁ আৰু এয়া মাৰি লৈছোঁ আটা কাৰণ টিফিনত লৈ যাম আৰু এয়া আহি পাই গ'ল আলহী খুৰী ভাইটি আৰু মা আৰু খুৰীয়ে মোক পায়স খুৱাম বুলি ভাবি থৈছিলে আহিয়ে মোৰ কাৰণে বনালে এয়া পায়স যাবলৈ ইফালে দেৰি হৈছে তথাপিও খুৰীয়ে পায়স বনাই মোক মানে খুৱাই থৈ যাব ভিডিঅ' বাৰু বেছি কৰা নহ'লে কাৰণ দেৰি হৈছে এয়া মোৰ কাৰণে পায়স বাঢ়ি থৈছে আৰু মই খালোঁ বাৰু খায়ে ওলাই আহিলোঁ ভিডিঅ' কৰা নহ'লে এয়া ভাইটি আৰু এয়া খুৰী আহিছে মা মানে থাকি আহিলে কাৰণ মন স্কুলৰ পৰা আহিলে তাক খানা পিনা দিব লাগিব আজি যিহেতু ভৰ্তি হ'ম আৰু আজি যিহেতু বেবী নহয় কালিলৈ হ'ব আৰু ফাইনেলি আমি আহি পাই গ'লোঁ হস্পিটেলখনলৈ আৰু হস্পিটেলখন হ'ল গোলাঘাটৰ নুমলীগড়তে থকা বিবেকানন্দ হস্পিটেল আৰু ভাইটিহঁতে ৰাতিপুৱা 7:30 গোলাঘাট আহি পালে ডিফুৰ পৰা সেইবাবে টোপনি লাগি আছে সি একে চকীত বহি শুই আছে আৰু মনৰ পাপাই লাইন ধৰি আছেগৈ কাৰণ কাগজ পত্ৰ কৰোঁতে বহুত টাইম লাগে আৰু আমি আহিলোঁ ডক্টৰক দেখুৱাই ডক্টৰে কৈছে অকণমান দেৰি লাগিব ভৰ্তি হওঁতে কাগজ পত্ৰ হওঁতে যিহেতু অকণমান টাইম লাগে সেইবাবে নুমলীগড়তে থকা আমাৰ মামা এজনৰ ঘৰলৈ ফুৰিবলৈ আহিলোঁ মাতি আছে চাহ খাবলৈ আৰু ভাইটি আৰু খুৰী আগে গ'লগৈ যিহেতু আমাৰ অকণমান ডক্টৰক দেখুৱাতে টাইম লাগিল আৰু এয়া চাওকচোন টাউনশ্বিপৰ পৰিৱেশ ইমান ধুনীয়া জেগাডোখৰ ভৰ্তি হ'ম অকণমান দেৰিকৈ আলহী খাই যাওঁ আলহী খাই আহোঁগৈ আৰু গোলাঘাটৰ পৰা ইয়াত নুমলীগড়ত দেখুৱাবলৈ অহাৰ কাৰণ এটাই কাৰণ ইয়াত বহুত বেছি ডিচিপ্লিন বহুত বেছি চফা আৰু বহুত দূৰ দূৰৰ পৰাই ইয়াত দেখুৱাবলৈ আহে আৰু আমি প্ৰথম আহিয়ে ইয়াত মানে বহুত বেছি ভাল পালোঁ যিহেতু আমাৰ ইয়াত মানুহ আছিলে সেইবাবে আমি ভাবিলোঁ ইয়াতে দেখুৱাওঁ ডক্টৰজনো খুব বেছি ভাল পালোঁ আৰু বহু দিনৰ মূৰত ঘৰৰ পৰা ওলাই অহা নিচিনা কাৰণ 9 মাহৰ প্ৰেগনেঞ্চি জাৰ্ণি মোৰ বহুত বেছি কষ্টকৰ আছিলে আগৰ ব্লগতো আপোনালোকক কৈছিলোঁ কিন্তু আজি মানে বহু দিনৰ মূৰত ওলাই আহি
আহি এনেই আহিলে হস্পিটেলত দেখুৱাওঁ আৰু গুচি যাওঁ আৰু আজি এনেকৈ ফুৰিব আহি বহুত বেছি ভাল লাগিছে বাৰু এই 9 মাহত বাৰু ইঘৰ ভাত খাবলৈ গৈছোঁ কিন্তু তেনেকৈ ফুৰিবলৈ ক'তো ওলোৱা নাই কাৰণ বহুত দুৰ্বল অনুভৱ কৰি আছিলোঁ আৰু কোৱাৰ্টাৰবিলাক চাওকচোন ইমান ধুনীয়া আৰু আহক আপোনালোক দেখুৱাওঁ আৰু এয়া চাহ দিলে আৰু বহু দিনৰ মূৰত আজি পেটিছ খাম কাৰণ এই 9 মাহ প্ৰেগনেঞ্চি জাৰ্নিত বাহিৰা বস্তু একেবাৰে খোৱাই নাছিলোঁ আৰু মামাহঁতে পূৰা কথা পতাত লাগি আছে আৰু আমি চাহ খাই গুচি যাম কাৰণ ভৰ্তি হ'বলৈ দিছে বেছি সময় নাই তথাপিও এঘণ্টামান ইয়াত বহিলোৱে তাৰপিছত আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ফুৰি থাকি আহিলে মামাহঁতৰ তাত আমি আহি আছোঁ ধুনীয়া বতাহ খাই খাই আৰু এতিয়া বাজিছে ৰাতি 10টা আৰু 3:30 বজাত ভৰ্তি হ'লোঁ আৰু তেতিয়া ভিডিঅ' কৰা নহ'লে এতিয়া ভাত পানী খাই শুব লৈছোঁ আজিতো ৰাতি টোপনি নাহিবই টেনশ্যনতে কাইলৈ বা কি হয়গৈ সকলোৱে আশীৰ্বাদ কৰিব যাতে দিনটো ভালে ভালে পাৰ হয়গৈ মানে ৰাতিটো পাৰ হয় কালি দিনটো পাৰ হয়গৈ আৰু আজি ব্লগটো ইমানতে শেষ কৰিলোঁ নেক্সট ব্লগত বেবী দেখিব আপোনালোকে তেতিয়াহ'লে আজিলৈ এৰিলোঁ বাই বাই